নমস্কাৰ, মই সন্ধ্যাৰঞ্জন ফুকন আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ এই SRP ইউটিউব চেনেল। আজি মই এখন বাইচাইকেল কিদৰে ইলেক্ট্ৰিক মটৰ দ্বাৰা ইলেক্ট্ৰিচালিত কৰিব পাৰি তাৰ বিষয়ে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। পোনপ্ৰথমতে মই মটৰ আৰু যিসমূহ ইলেক্ট্ৰিক চাইকেল বনাবলৈ প্ৰয়োজনীয় হয় বস্তুবিলাক সেইবিলাক অনলাইনৰ পৰা অৰ্ডাৰ দি আনিছোঁ। 1 নম্বৰতে লাগিব এটা 24 ভোল্টৰ মটৰ 250 ৱাটৰ। এইটো এটা মটৰ। 2 নম্বৰতে এইখন মটৰ হোল্ডাৰ কিদৰে মটৰটো ফিট কৰিব পাৰি তাৰ বিষয়ে মই দেখুৱাই দিম বাৰু। ভিডিঅ'টোত দেখুৱাই দিম কিদৰে আৰম্ভ কৰিব লাগে। এটা চাইকেলৰ লগাবৰ কাৰণে ফ্ৰী হুইল লাগিব। এইডাল 24 ভোল্টৰ বেটেৰী চাৰ্জাৰ। এইটো এটা ফ্ৰী হুইল দুটা কানেকশ্যন কৰিব ফ্ৰী হুইল ডাবল কানেক্ট কৰিব পৰা যায়। এইটোৰ বিষয়ে মই পিছত দেখুৱাম। এইডাল এইটো হেডলাইট। ইয়াত ডুৱেল চিষ্টেম আছে। ইয়াৰ লগত হৰ্ণ আছে। এইটো হৰ্ণৰ কানেকশ্যন ইয়াৰ এক্সট্ৰাকৈ দিয়া আছে। এইটো লাইটৰ ছুইচ অফ অন কৰা। এতিয়া বাৰু কানেকশ্যন দিয়া নাই কাৰণে নজ্বলিব। এইডাল চেন দিছে। এইডাল চেন। এইখিনি মটৰ এই হোল্ডাৰখিনি ফিটিং কৰিবলৈ স্ক্ৰু দিয়া আছে, স্ক্ৰু ছেট দিয়া আছে। আৰু এইটো কণ্ট্ৰলাৰ হয়, 24 ভোল্টৰ কণ্ট্ৰলাৰ। গোটেইখিনি ইয়াত নম্বৰ দিয়া আছে, ক'ত কানেকশ্যন কৰিব লাগে মই তাৰ বিষয়ে দেখুৱাই দিম বাৰু। এইটো চাবি অন অফ কৰিবলৈ এইটো এটা ছুইচ দিছে। এইকেইডাল বেগ লিভাৰ হয়। এইটো বেগ লিভাৰ এটা ইলেক্ট্ৰিক ডুৱেল চিষ্টেম দিয়া আছে। এইডাল বেগ ধৰি দিলে মটৰ সম্পূৰ্ণ কানেকশ্যনটো অফ হৈ যাব। ইয়াত ছুইচো আছে। এইটো এডাল ছুইচ আছে। ইয়াৰ ভিতৰত দেখা পাইছে নাই জানো। ইয়াত ছুইচ আছে, অন অফ অট'মেটিক হয়। এইডালটো তেনেকুৱা ইলেক্ট্ৰিকে দুইডাল ডুৱেল চিষ্টেম বেগৰ ইয়াত কানেকশ্যন কৰিব দিছে। এইটো এইডাল টোটেলাৰ বুলি কয়। এইডাল এক্সেল হয়। এইডাল এক্সেল দিব পাৰি। এইডালে সম্পূৰ্ণ মটৰটো নিয়ন্ত্ৰণ কৰিব, কিমান স্পীডত লাগে কিমান হেৰি। এইটো এটা হৰ্ণৰ ছুইচ দিছে। এইডালৰ লগাবৰ কাৰণে এইডালৰ হৰ্ণৰ ছুইচ দিছে। এইডাল ৱাৰ আৰু এইডাল বাওঁহাতে হেণ্ডেলৰ ধৰিবলৈ মুঠিয়া দিছে। চাৰ্জাৰ পিন হয়। এতিয়া কিদৰে ফিট কৰি যাম কৈ নাযাওঁ বাৰু, দেখুৱাই যাম। প্ৰথমতে এই মটৰটো ফিট কৰিবৰ কাৰণে মটৰ হোল্ডাৰ ছটা লগাব লাগিব। এই ছটাৰ দৰে বেকা আহিছিলে, কিন্তু এই ছটা তাত খোৱা উপযুক্ত কৰি অকণমান পুনাই লোৱা হৈছে। এই ছটা প্ৰথম লগাব লাগিব এইটো ডিজাইনত। ইয়াত 3টা ফুটা দিছে। 3টা ফুটাৰ এই স্ক্ৰু দিছে। এই স্ক্ৰুসমূহ পকাব লাগিব। ইয়াৰ স্ক্ৰু ভাগ আছে আপোনাৰ। স্ক্ৰু এই সৰু চাইজটো সৰু 3টাটো খুৱাব লাগে। ডাঙৰ 4টাটো
ডাঙৰ চাৰিটাটো এই দুচটা হেৰিয়ত চাৰিটা হেৰিয়ত খুৱাব লাগে। ইয়াত কিদৰে মই পাছত দেখুৱাম। skip নকৰিবা ভিডিঅ'টো। এতিয়া এই কণ্ট্ৰলাৰটোৰ লগত কানেকশ্যন কৰিব হ'লে আপোনাৰ এডাল চাৰ্জাৰ বেটেৰী চাৰ্জ দিব সময়তে প্ৰয়োজন হয়, বাকী সময়ত প্ৰয়োজন নহয়। ইয়াত কি নম্বৰ দিয়া আছে এইটো নম্বৰ মতে হেৰি কৰিব পাৰে। আৰু ইভাগে এইডাল হ'ল চাৰ্জাৰ পিন হয়। এইটো কণ্ট্ৰলাৰৰ ইয়াত নম্বৰ দিয়া আছে আপোনালোকৰ। এইটো 1 নম্বৰ দিয়া আছে, এইটো 1 নম্বৰ দিয়া আছে। এইটো চাৰ্জাৰ পইণ্ট হয়, এইটো চাৰ্জাৰ পিন। এইটো এনেকৈ ভৰাই দিলে 1 নম্বৰতে চাৰ্জাৰ পিন আহিলে। 2 নম্বৰতে আপোনাৰ আহিলে এইটো ছুইচ অন অফ কৰিব পৰা ছুইচটো, এইটো 2 নম্বৰ হয়। এইটো দেখুৱাই থোৱা আছে কণ্ট্ৰলাৰ এই 2 নম্বৰ। নীলা আৰু গুলপীয়া ৱায়াৰ দুডালৰ কানেকশ্যন হয়। 3 নম্বৰতে আপোনাৰ আহিলে এই যে থ্ৰ'টেলাৰ বুলি যে কয়, যোনডাল এক্সেল হৰ্ণ, এইটো পিন এইডাল, এইটো 3 নম্বৰ দিয়া আছে। যিদৰে ইয়াত দেখুওৱা আছে সেইদৰে এনেকৈ নম্বৰ মতে কোনো প্ৰব্লেম নোহোৱাকৈ, কোনো অসুবিধা নোহোৱাকৈ কানেকশ্যন কৰিব পাৰে। 4 নম্বৰত আহিলে আপোনাৰ হেডলাইট, লাইট আৰু হৰ্ণ, এইটো 4 নম্বৰ পিন। এবাৰ আহিলে ইয়াৰ 4 নম্বৰ পিনলৈকে গ'ল। এবাৰ আহিলে 5 নম্বৰ হয়। 5 নম্বৰ বেক লিভাৰৰ যোনডাল কানেকশ্যন হয়, এই বেক লিভাৰৰ বেক মাৰিলে অট' কাট ছিষ্টেম ইয়াত ছুইচ আছে। এই বেক লিভাৰৰ এইটো 5 নম্বৰ হয়। আপোনাৰ ইয়াত আছে হালধীয়া আৰু ক'লা ৰঙৰ, য়েল্ল' আৰু ব্লেক কালাৰ কানেকশ্যন ইয়াত কৰা হ'ল। ইয়াত মেইন কানেকশ্যন হ'ল এইডাল হ'ল হালধীয়া আৰু নীলা, য়েল্ল' আৰু ব্লু ৰঙৰ কালাৰ। মটৰ কানেকশ্যনৰ মেইন মটৰ কানেকশ্যন। আৰু বাকী এডাল বেটেৰী হয়। বেটেৰীৰ কাৰণে আপোনাৰ এই দুটা পিন দিছে, এই দুটা আপোনালোকে নিজে খুৱাবলৈ দিছে। নতুন এইটো সলকাই পিনেও ডাইৰেক্ট বেটেৰী 24 ভল্ট যিহেতু 12 ভল্ট লগোৱা হ'ব। যিহেতু মোৰ বেটেৰী ওচৰত নাই, দেখুৱাব পৰা অৱস্থাত নাই, এই দুডাল সলকাই পিনি বেটেৰী প্লাছ মাইনাছ, এইডাল প্লাছডাল প্লাছ ফালে দি মাইনাছডাল বেটেৰী মাইনাছ ফালে দি, বাকী দুইটা বেটেৰী চিৰিজ কানেকশ্যন কৰি দিব লাগে। প্লাছ মাইনাছ এডাল লগ কৰি পিনি বেটেৰী দুইটা মাথাৰ প্লাছ মাইনাছ এডাল এডালকৈ সংমিশ্ৰণ কৰি দিব। তেতিয়া সম্পূৰ্ণৰূপে বস্তুসমূহ সক্ৰিয় হৈ উঠিব। এক্সেল দিলে মটৰ ঘূৰিব তেতিয়া। আৰু এইটো হৰ্ণ হয়। বাকী ইমানখিনিয়ে। নেক্সট আৰু দেখুৱাই আছোঁ। চাইকেলত দেখুৱাবগৈ লাগিব আপোনালোকৰ, যিহেতু চাইকেলত খোৱা হ'ব। এইখিনি কিদৰে খুৱাব লাগে এই মটৰৰ ইয়াত, এই দুটা এটা ইয়াত কিদৰে খুৱাব লাগে সেইখিনি দেখুৱাম বাৰু।